Hey friends, welcome back to my channel. This is Devjani's vlogs. মই দেৱজানী পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটা হেয়াৰ কেয়াৰৰ ভিডিঅ' পুৰা ধুনীয়া চাইনি হালধি আৰু স্মুথ ঘন চুলিৰ গৰাকী হ'বলৈনো কোনে নিবিচাৰে ছোৱালীবোৰৰ কথা কৈছোঁ দেই আজি এটা খুবেই ফলপ্ৰসূ হেয়াৰ মাস্ক লৈ আহিছোঁ আপোনালোকৰ বাবে যি হেয়াৰ মাস্ক ব্যৱহাৰ কৰি আপুনিও হ'ব পাৰে একোচা স্বাস্থ্যৱান চুলিৰ গৰাকী আৰু এই হেয়াৰ মাস্কটো মই এতিয়া নিয়মীয়াকৈ ব্যৱহাৰ কৰিবলৈ লৈছোঁ ভাল ফলাফল পাইছোঁ গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈও মোৰ চেনেলত ভিডিঅ'ছবিলাক পাই থাকিবলৈ আৰু চাই থাকিবলৈ পাৰে আৰু এই হেয়াৰ মাস্কটোত ব্যৱহাৰ কৰা প্ৰত্যেকটো সামগ্ৰী মই কিয় ব্যৱহাৰ কৰিছোঁ আৰু প্ৰত্যেকটো বস্তুৰে কি প্ৰয়োজনীয়তা আছে বা প্ৰত্যেকটো বস্তুত কি আছে মই ভিডিঅ'টোত ধুনীয়াকৈ বিতংভাৱে আপোনালোকক বুজাই গৈছোঁ গতিকে শেষলৈকে চাব একদম স্কিপ নকৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু যদি সঁচাকৈ ভাল লাগিছে প্লিজ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে এটা লাইক কৰি দিব আপোনালোকৰ এটা লাইকে আমাক বহুত উৎসাহিত কৰে আৰু এটা কমেণ্ট কৰিব মানে ভিডিঅ'টো চাই পেলাই আজি যদি কমেণ্ট কৰিবলৈ বেয়া পাইছে নহ'লে নালাগে আপোনালোকে চুলিত ইউজ কৰক আৰু ইউজ কৰি ভাল ফলাফল পোৱাৰ পিছত মোক সুন্দৰ কমেণ্টবিলাক কৰিব তেতিয়া মোৰ বেছি ভাল লাগিব তেনেহ'লে ব'লক পলম নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চুলিত হোৱা বিভিন্ন ধৰণৰ সমস্যা যেনে চুলি সৰা চুলি ফটা নাইবা চুলিৰ গুৰিত উফি হোৱা ইত্যাদি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা হাত সাৰিবলৈ আজি লৈ আহিছোঁ এটা হেয়াৰ মাস্ক খুবেই ইজি প্ৰস্তুত কৰিবলৈ আৰু আমি সকলোৱে চুলিৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগিয়েই থাকোঁ সেয়ে ভাবিলোঁ যিহেতু আজি এই হেয়াৰ মাস্কটো নিজেই মই মোৰ চুলিত লগাইছোঁ সেইকাৰণে আপোনালোকতো শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈও মোৰ চেনেলত ধুনীয়া ভিডিঅ'ছবিলাক পাই থাকিব পাৰে এয়া ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাইছে আজিৰ এই হেয়াৰ মাস্কটো প্ৰস্তুত কৰিবৰ কাৰণে মই কি সামগ্ৰী লৈছোঁ সেয়া লৈছোঁ এল'ভেৰা মই 15 মিনিটৰ আগতে কাটি অলপ সময় ৰাখি থৈছিলোঁ যাতে ইয়াৰ পৰা হালধীয়া এটা জেল টাইপৰ ওলায় সেইটো আঁতৰি যায় আৰু লৈছোঁ এটা এগ আৰু লৈছোঁ আমলখি আৰু লৈছোঁ এটা পকা কল আৰু লৈছোঁ দৈ এতিয়া মই কলৰ পৰা বাকলিবিলাক আঁতৰাই লৈছোঁ আপোনালোকৰ হেয়াৰৰ ভলিউমৰ ওপৰত নিৰ্ভৰ কৰি কল ল'ব পকা কল হ'লেও হ'ব নাইবা খাব পৰা কল হ'লেই হ'ব মুঠতে কেঁচা হ'লে নহ'ব আৰু ধুনীয়াকৈ কাটি লৈ এয়া মই গ্ৰাইণ্ডাৰত ভৰাই দিছোঁ যদি আপোনাৰ চুলিৰ পৰিমাণ বেছি তেনেহ'লে কল 2টা বা 3টা ল'ব আৰু মই মোৰ হেয়াৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি কল লৈছোঁ আৰু এয়া লৈছোঁ মই এল'ভেৰা জেল আপোনালোকে বিভিন্ন ব্ৰেণ্ডত পোৱা এল'ভেৰা জেল ল'ব পাৰে মোৰ ঘৰৰে এল'ভেৰাৰ পাত হয় আৰু আপোনালোকে জেলখিনি উলিয়াইও ল'ব পাৰে ইচ্ছা কৰিলে এয়া লৈছোঁ এটা ডিম আৰু ডিমটো মই সম্পূৰ্ণখিনিয়ে লৈছোঁ আপোনালোকে যদি গোন্ধটো বেয়া পায় তেনেহ'লে য়েল্ল' অংশটো হালধীয়া অংশটো আঁতৰাই ৰাখিব পাৰে আৰু কিছুমানে কণীৰ গোন্ধটো বেয়া পায় তথাপিও স্কিপ নকৰিব পাৰিলে ভাল আৰু এয়া লৈছোঁ দৈ আৰু এইখিনি মই এতিয়া এড কৰি দিছোঁ তাতে আৰু এটা বস্তু এড কৰিবলৈ আছে সেয়া হৈছে আমলখিখিনি আপোনালোকে টুকুৰকৈ কাটি ল'ব পাৰে নাইবা গ্ৰাইণ্ডাৰত অকণমান ৰুকি লৈ পেলাইও এড কৰিব পাৰে মুঠতে এটা ধুনীয়া ফাইন পেষ্ট বনাব লাগিব মানে সেইকাৰণে তো এতিয়া মই এইখিনি ইয়াতে এড কৰি দিছোঁ চাওক ফাইন পেষ্টটো ৰেডি হৈ গৈছে কিন্তু আমি ইয়াতে এতিয়া এটা বস্তু এড কৰিম সেইটো হৈছে এই টেমাটোত মই শুকুৱাই গুড়ি কৰি ৰাখিছোঁ জেতুকাৰ পাত আৰু জবা ফুলৰ পাতৰ গুড়া হয় এইখিনি মিক্স কৰি মই একেলগতে ৰাখিছোঁ আগতে মই এটা হেয়াৰ কেয়াৰৰ ভিডিঅ' দিছিলোঁ তেতিয়াও মই আপোনালোকক দেখুৱাইছিলোঁ আৰু আজিও দেখুৱাইছোঁ এইখিনি মই এনেকৈ ৰেষ্ট'ৰ কৰি থওঁ এটা টেমাত আৰু এইখিনি এড কৰিব পাৰিলে খুবেই ভাল হয় যদি আপোনাৰ ওচৰত নাই তেনেহ'লে স্কিপ কৰিব পাৰে মই মাত্ৰ এড কৰাৰ কাৰণেহে আপোনালোকক দেখুৱাইছোঁ আকৌ এবাৰ মই এইখিনি ইয়াতে এড কৰি লৈ আকৌ এবাৰ গ্ৰাইণ্ডাৰটো মাৰি দিছোঁ যাতে সকলোখিনি ধুনীয়াকৈ মিলি যায় আমি যেতিয়া চুলি সৰে তেতিয়া সদায় চুলি সৰিছে কৈ চিঞৰ বাখৰ কৰি থাকোঁ কিন্তু আমি চুলিৰ কিমান যত্ন লৈছোঁ সেইটোতো নজৰ দিব লাগিব খোৱাৰ উপৰিও চুলিৰ স্কাল্পৰ যথেষ্ট কেয়াৰ ল'ব লাগিব আৰু চুলিৰ স্বাস্থ্যৰ কাৰণে আমি আমলা
বা এগ এনেকুৱা ধৰণৰ বস্তুবিলাক খাব লাগে সেই বিষয়ে মই আগলৈ ভিডিঅ' বনাম কিন্তু আজিৰ এই ভিডিঅ'টোত যিখিনি বস্তু চুলিৰ কাৰণে প্ৰয়োজনীয় এজ এ হেয়াৰ মাস্ক হিচাপে যিখিনি বস্তু লাগে এটা চিম্পল ইজি হেয়াৰ মাস্ক তৈয়াৰ কৰিবৰ কাৰণে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ এই হেয়াৰ মাস্কটো লগোৱাৰ আগতে আপোনালোকে চুলিখিনি ধুই ল'ব মানে চুলিৰ গুৰিখিনি ধুই চফা কৰি ল'ব আগদিনাখন ধুই ল'লেও হ'ব বা অলপ আগত ধুই ল'লেও হ'ব মুঠতে চুলিৰ গুৰিখিনি তেলেতীয়া হৈ থাকিব নালাগে চফা হৈ থাকিব লাগে সদায় চুলিত যিকোনো হেয়াৰ পেক বা হেনা লগালে চুলিখিনি ধুই ৰাখিব লাগে মানে হেনাটো লগোৱাৰ আগতে এচক মই নিজে লগাইছোঁ আৰু লগোৱাৰ লগে লগে মই কৈ যাম প্ৰত্যেকটো বস্তু কিয় এড কৰিছোঁ আৰু প্ৰত্যেকটো বস্তুৰে বেনিফিটছখিনি কৈ যাম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক তেতিয়াহে গম পাব কিয় আমি এইখিনি বস্তু এড কৰি পেলাই এই হেয়াৰ মাস্কটো প্ৰস্তুত কৰিছোঁ এই হেয়াৰ মাস্কত ব্যৱহাৰ কৰা সামগ্ৰীবোৰৰ উপকাৰিতাৰ বিষয়ে জনোৱা হওক কিয়নো মই এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰিছোঁ বানানা বা কলত আমাৰ চুলিৰ বাবে প্ৰয়োজনীয় ভাইটামিনছ থাকে ইয়ে চুলি কোছা স্মুথ হেল্ডি আৰু চাইনি কৰে হেয়াৰ গ্ৰ'থ কৰি চুলিৰ ভলিউমটো বঢ়াই তোলে দৈ যিসকল সখীয়ে উফিৰ সমস্যাত ভুগি আছে তেওঁলোকে চুলিৰ গুৰিত নিয়মীয়াকৈ দৈ লগাব পাৰে তেনে কৰিলে বহুখিনি উফিৰ সমস্যাৰ পৰা উপশম পাব পাৰি উফিৰ সমস্যা নাথাকিলেও এই দৈ ব্যৱহাৰ কৰিব পাৰে আপোনাৰ চুলিত দৈয়ে চুলিৰ স্কাল্প অৰ্থাৎ চুলিৰ ছালখন পৰিষ্কাৰ কৰি চাফা কৰি তোলে চুলি কোছা ছফ্ট আৰু ডেমেজ ফ্ৰী কৰি তোলে অৱশ্যে ড্ৰাই নাইবা অইলি এই দুই ধৰণৰ চুলিৰ বাবে দৈ উপকাৰী এল'ভেৰা জেলনো আমি কিয় এই হেয়াৰ মাস্কত ব্যৱহাৰ কৰিছোঁ এল'ভেৰা জেলত থাকে প্ৰচুৰ পৰিমাণে ভাইটামিন এ ভাইটামিন বি ভাইটামিন চি আৰু ভাইটামিন ই আমি যদি নিয়মীয়াকৈ এল'ভেৰা জেল আমাৰ স্কাল্পত লগাওঁ তেনেহ'লে আমি কি বেনিফিটছ পাম শুনক হেয়াৰ ফল কণ্ট্ৰল হেয়াৰ নাৰিছমেণ্ট হেয়াৰ ষ্ট্ৰং হেয়াৰ ষ্ট্ৰেইট হেয়াৰ গ্ৰ'থ হেয়াৰ ফল কণ্ট্ৰল ইত্যাদি কামত এল'ভেৰা জেল আমাৰ চুলিত ব্যৱহাৰ কৰিব পাৰোঁ লগতে এল'ভেৰা জেলক আমি নেচাৰেল হেয়াৰ কণ্ডিশ্যনাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ চুলিৰ বাবে এটা অত্যন্ত প্ৰয়োজনীয় সামগ্ৰী হৈছে আমলখি চুলিৰ যিবিলাক প্ৰডাক্টছ থাকে সেই প্ৰডাক্টছবিলাক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা আটাইতকৈ প্ৰয়োজনীয় সামগ্ৰীটোৱে হৈছে আমলখি এনে এবিধ গুণসম্পন্ন ফল য'ত চুলিৰ বাবে প্ৰয়োজনীয় সকলোবিলাক বস্তুৱে পোৱা যায় চুলিৰ সকলো সমস্যা সমাধানৰ উপায় হিচাপে আপোনালোকে আমলখিকো এক উৎকৃষ্ট ফল হিচাপে বা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰে আমলখিয়ে হেয়াৰ গ্ৰ'থ কৰিবলৈ হেয়াৰ স্কাল্প ইম্প্ৰুভমেণ্ট কৰিবলৈ হেয়াৰ হেল্থৰ কাৰণে হেয়াৰ ডেমেজ ফ্ৰী কৰিবলৈ ব্ৰেকেজ ফ্ৰী কৰিবলৈ হেয়াৰ গ্ৰ'থ কৰিবলৈ হেয়াৰ ব্লেক কৰিবলৈ ইত্যাদি বিভিন্ন কামত আমলখি ব্যৱহাৰ কৰা হয় ইয়াত এণ্টি অক্সিডেণ্ট থাকে আৰু প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে কাৰণে হেয়াৰ হেল্থৰ বাবে ই খুবেই উপকাৰী স্কিন হেল্থৰ লগতে আমাৰ ভিতৰুৱা বিভিন্ন সমস্যাৰ কাৰণে আমলখিক মহৌষধ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় এগ কিয় এড কৰিছোঁ ই হ'ল ৱৰ্ল্ডছ নাম্বাৰ 1 নেচাৰেল হেয়াৰ কণ্ডিশ্যনাৰ এগত থাকে প্ৰচুৰ পৰিমাণে প্ৰ'টিন বায়'টিন ভাইটামিনছ এণ্ড মেগনেছিয়াম আৰু ই চুলিক কৰি তোলে ছফ্ট স্মুথ আৰু ডেমেজ ফ্ৰী চুলি গজাৰ লগতে চুলি দীঘল হ'বলৈ আৰু চুলি সৰা সমস্যা ৰোধ কৰিবলৈ এগ ব্যৱহাৰ কৰি চাব পাৰে আৰু মই এই হেয়াৰ মাস্কত ব্যৱহাৰ কৰিছিলোঁ পাণ জেতুকা পাতৰ গুড়াৰ লগতে জবা ফুলৰ পাতৰ গুড়া এই বিষয়ে মই আপোনালোকৰ লগত আজি আলোচনা নকৰোঁ কিয়নো এই বিষয়ে মই আগৰ ভিডিঅ'ত আলোচনা কৰি থৈছোঁ যাৰ লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব আপোনালোকে চেক আউট কৰি ল'ব পাৰিব এই হেয়াৰ মাস্কটো আপোনালোকে চুলিত ব্যৱহাৰ কৰি বহুত ভাল ফল পাব পাৰিব যদিহে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰি চাই প্ৰথমে ব্যৱহাৰ কৰক তাৰপিছতে মোক কমেণ্ট কৰি জনাব আপোনালোকৰ চুলিৰ ইম্প্ৰুভমেণ্টৰ কথা আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ গাইজ